হেৰাই যোৱা অতীতক কেতিয়াও মনত নকৰিবা। ভাগ্যত যি লিখা আছে সেইটোক লৈ কেতিয়াও আফচোচ নকৰিবা। যি লিখা আছে সেয়া তোমাৰ ভালৰ কাৰণে লিখা আছে। যি হ'ব লগা আছে সেয়া অৱশ্যই হ'ব, কিবা নহয় কিবা প্ৰকাৰে। সেইবাবে কালিৰ চিন্তাত আজিৰ সময় নষ্ট নকৰিবা। সুখে মানুহৰ জীৱনৰ অহংকাৰৰ পৰীক্ষা লয় আৰু দুখে মানুহৰ জীৱনৰ ধৈৰ্যৰ পৰীক্ষা লয়। ভিক্ষা দিব নোৱাৰিলে বেয়া ব্যৱহাৰ নকৰিবা। উপকাৰ কৰিব নোৱাৰিলে ক্ষতি নকৰিবা। ভাল পাব নোৱাৰিলে ঘৃণাও নকৰিবা। জন্ম দিলে পিতৃ মাতৃ, কোনোবাই দিলে নাম, সকলোবোৰ আনৰ দয়ালু, কি আছে তোমাৰ দাম। আদব কাইদা কোৱাৰ ভাষা, সকলোবোৰতো আনৰে ধাৰ। গুৰুৰ ওচৰত শিক্ষা দীক্ষা, অহংকাৰ কিহৰ আকৌ। মৃত্যু হ'ব যিদিনাই যাবি ছখন, পাবা আনৰ কান্ধ। এই সংসাৰত আছে কি তোমাৰ, কি লৈ যাবা। ৰাধাই এবাৰ শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিছিলে, মই ক'ত ক'ত আছো। উত্তৰত শ্ৰীকৃষ্ণই কৈছিল, তুমি মোৰ হৃদয়ত, হৃদয় স্পন্দনত, মোৰ শৰীৰত সকলো জেগাতে ৰৈছা। আকৌ ৰাধাই সুধিলে, তেতিয়া হ'লে ক'ত মই নাই। তেতিয়াই শ্ৰীকৃষ্ণই মিচিকিয়াই হাঁহি উত্তৰ দিলে, ৰাধা তুমি কেৱল মোৰ ভাগ্যত নাই। আনৰ ক্ষতি কৰি নিজৰ ভালৰ কাৰণে কেতিয়াও ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা নকৰিবা। আৰু যদি আনৰ ভালৰ কথা তুমি চিন্তা কৰা, তেতিয়া হ'লে নিজৰ ভালৰ কাৰণে চিন্তা কৰিবলগীয়া নহয়। এদিন ৰাধাই শ্ৰীকৃষ্ণক সুধিলে, ৰাগ কি? শ্ৰীকৃষ্ণই কৈছিলে, আনৰ ভুলৰ শাস্তি নিজকে দিয়া। এদিন ৰাধাই শ্ৰীকৃষ্ণক সুধিছিলে, আপুনি মোক কিয় বিয়া নকৰায়। শ্ৰীকৃষ্ণই উত্তৰ দিছিলে, বিয়াটো দুজন মানুহৰ মাজত হয় আৰু আমিতো এজনে হয় ন। মানুহ এনেকুৱা এটা প্ৰাণী, বিশ্বাস বা অবিশ্বাস দুয়োটা কৰিব নোৱাৰি। কাৰণ বিশ্বাস কৰিলে ঠগ খাব লগা হয় আৰু অবিশ্বাস কৰিলে হেৰুৱাব লগা হয়। এই জগতত কোনেও সম্পূৰ্ণভাৱে পৰিপূৰ্ণ আৰু নিৰ্ভুল নহয়। যদি তুমি কাৰোবাৰ ভুল দেখি তেওঁৰ পৰা দূৰত আঁতৰি অহা, তেতিয়া হ'লে তুমি এই জগতত অকলশৰীয়া হৈ যাবা। সেইবাবে কোন বেয়া কোন ভাল বিচাৰ কৰি নুফুৰিবা। ঈশ্বৰৰ ওপৰত এৰি দিয়া, তুমি কেৱল সকলোকে ভাল পাই যোৱা। কোনো বস্তু অতিৰিক্ত হোৱা ভাল নহয়, কেৱল দুটা বস্তুৰ বাহিৰে। ১ নম্বৰ জ্ঞান, ২ নম্বৰ ভদ্ৰতা। ভাগ্য বুলি একো নাই, যি আছে সেইটো হ'ল তোমাৰ কৰ্মৰ ফল। অৰ্থৰ মূল্য সিয়ে বুজে, যিয়ে গোটেই দিনভৰ কষ্ট কৰে। প্ৰেমৰ মূল্য সিয়ে বুজে, যাক পোৱাৰ আশাত সকলোবোৰ ত্যাগ কৰে। গুৰুত্বৰ মূল্য সিয়ে বুজে, যিয়ে গোটেই জীৱনভৰ প্ৰিয় মানুহৰ পৰাই অৱহেলা পাই থাকে। পৃথিৱীত সকলো বস্তুৰে মূল্য আছে, সময়ে শিকাই দিয়ে।